video is made for information and education purpose only. This video does not provide medical advice, treatment or services to you or any other individuals. We do not suggest you to take any medicine without proper prescriptive. This information provided here is adopted from the product we use. Kindly follow the information at own risk. Self-medication is hazardous. channel Pharmacist Mandira. আজি এই ভিডিওটো ডিসকাস কৰিম কেজেট লোশনটো বিষয়। আমি জানিম যে কেজেট লোশনটো কিয় ব্যৱহাৰ কৰা হয়, ইয়াৰ ইউজ সাইড ইফেক্ট আৰু ইয়াক আমি কেনেকৈ ইউজ কৰিব লাগে আৰু ইয়াৰ কম্পোজিশনটো বিষয় আলোচনা কৰিম। আপুনি যদি প্ৰথমবাৰলৈ মোৰ চেনেলটো ভিজিট কৰিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ ভিডিও নটিফিকেশনবোৰ সকলোতকৈ আগতে পায়। তেনেহলে আমি পলম নকৰি আজি ভিডিওটো আৰম্ভ কৰিম। এন্টিফাঙ্গেল লোশন হয়। এটো ইউজ কৰা হয় স্কিন আৰু হেয়াৰ থোৱা ফাঙ্গেল ইনফেকশনৰ কিউৰ কৰিবলৈ। এই লোশনটোৱে ফাঙ্গাস কিল কৰাত সহায় কৰে, যেনেকে এথিলিটছ ফুট, ইষ্ট ইনফেকশন, ক্যান্ডিডিয়াসিস, ৰিংৱৰ্ম আৰু সোয়েট ৰাষ্ট আদিবোৰ ঠিক কৰিবলৈ ইউজ কৰা হয়। আমি যদি কেজেট লোশনটো কম্পোজিশন চাওঁ, ইয়াত আছে কেটকনাজল IP 2% W/V আৰু ইয়াত কালাৰ হিচাপে ইউজ কৰিছে ইথ্ৰ'চিন আৰু ইয়াত প্ৰিজাৰভেটিভ হিচাপে ইউজ কৰিছে ইমিডাজলিডিনাইল ইউৰিয়া 0.3% W/V আৰু এই লোশনটো ম্যানুফেকচাৰ কৰিছে HNS ফাৰ্মাচিউটিকেলছৰ দ্বাৰা আৰু ইয়াৰ মাৰ্কেট প্ৰাইচ হৈছে 284 rupees। যিকোনো লোকেল মেডিকেল ষ্ট'ৰৰ পৰা এটো ইজিলি পাৰচেজ কৰিব পাৰিব। এই লোশনটো কেৱল এক্সটাৰ্নেল ইউজৰ কাৰণেহে ইউজ কৰা হয়। এই লোশনটোত কেৱল মেডিকেল সুপাৰভিজনতে ব্যৱহাৰ কৰিব লাগে। ৰেজিষ্টাৰ্ড মেডিকেল প্ৰেছক্ৰিপশ্যনৰ পৰামৰ্শ মতেহে এই লোশনটো ইউজ কৰিব লাগে। আমি যদি এই লোশনটো ষ্ট'ৰেজ চাওঁ তেনেহলে এই লোশনটো কুল এণ্ড ড্ৰাই এণ্ড ডাৰ্ক প্লেছত ষ্ট'ৰ কৰিব লাগে আৰু টেম্পাৰেচাৰ 25 ডিগ্ৰীতকৈ বেছি হ'ব নালাগে। এতিয়া আমি কেনেকৈ কেজেট লোশনটো ব্যৱহাৰ কৰিব লাগে সেইটো চাম। তিতা চুলি বা স্কাল্পত সাফিচিয়েন্ট কোৱান্টিটিত কেজেট লোশন এপ্লাই কৰিব লাগে। মাসাজ কৰি 1 মিনিটৰ কাৰণে মাসাজ কৰিব লাগিব। তাৰ পিছত ৱাৰ্ম ৱাটাৰ দি চুলিনি ধুনীয়াকৈ ধুব লাগিব। তেনেকৈ সপ্তাহত দুবাৰকৈ 4 সপ্তাহ ব্যৱহাৰ কৰিব লাগিব। তাৰ পিছত এবাৰকে ব্যৱহাৰ কৰিব লাগিব সপ্তাহত, নাইবা ফিজিচিয়ানৰ পৰামৰ্শ মতে তেওঁলোকে যেনেকৈ প্ৰেছক্ৰাইব কৰে তেনেকৈ ব্যৱহাৰ কৰিব লাগিব। আৰু তেনেকৈ স্কিনৰ ক্ষেত্ৰতো ফিজিচিয়ানে যেনেকৈ পৰামৰ্শ দিয়ে তেনেকৈ ব্যৱহাৰ কৰিব লাগিব। কেজেট লোশনটো এটা এন্টিফাঙ্গেল মেডিকেশ্যন হয়। এই ফাংগাইবোৰ কিল কৰাত হেল্প কৰে, ফাংগাইবোৰৰ গ্ৰোথ ষ্টপ কৰাত হেল্প কৰে বা ফাংগাইবোৰৰ সেল মেমব্ৰেনটো ডিষ্ট্ৰয় কৰে। তেনেকৈ ই আমাৰ ইনফেকশ্যনবোৰ ট্ৰিট কৰে। এতিয়া যদি আমি ইয়াৰ সাইড ইফেক্টটো চাওঁ, কিছু ক্ষেত্ৰত কেজেট লোশনটোৱে কিছুমান সাইড ইফেক্ট দেখা দিয়ে। কমন সাইড ইফেক্ট হৈছে ইচিং, বাৰ্নিং, ইৰিটেশ্যন, ৰেডনেছ হ'ব পাৰে বা নজিয়া হ'ব পাৰে। য'ত লগোৱা হয় তাত সাইড বাৰ্নিং হ'ব পাৰে। কেজেট লোশনটোৰ বিষয়ে ইমানখিনি আছিল। যদি ভিডিঅ'টো ইনফৰ্মেটিভ হয় তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব আৰু ডু শ্বেয়াৰ ফ্ৰেণ্ড এণ্ড ফেমিলি। পুনৰ লগ পাম মই অন্য এটা ভিডিঅ'ত। বাই।